বল এই গান লগাই আছো এই নাচ নাচ আকৌ जवाब तेरे जलवे हजार मेरा भी पता है मैं न मानू कभी हार तेरी मेरी दुनिया में बेहिसाब प्यार मैं हूँ एक एंजल और डेविल मेरा यार तेरे जैसा दुनिया में कोई भी नहीं जिसे ढूंढती नजर लगे तू ही है वही परियों की रानी हूँ मैं सबसे हंसी पर तेरे बिना मुझे मिलती नहीं तेरे बिना किक मुझे मिलती नहीं तेरे बिना किक मुझे मिलती नहीं तेरे बिना जे मैनू यार ना मिले ते मर जावा जे मैनू प्यार ना मिले ते मर जावा जे मैनू यार ना मिले ते मर जावा जे मैनू प्यार ना मिले जे मैनू यार ना मिले जे मैनू খম খুলিছে খুৱাই দয়ে খকে গৈছে বাৰীত সোমাইছে গাই গৰুৱে আচাৰ ফুচুছে মানে কলপাত খাইছে ও বা বঢ়িয়া দিছে দে বঢ়িয়া দিছে আৰু গা মাছৰ লগত বিলাহী দিছো আৰু দিছো কচু আৰু এখন চাটনি বনাইছো সেইখন হৈছে মচু বা বঢ়িয়া হৈছে দে বঢ়িয়া দিছে আৰু আছে চাহৰ লগত কেক দিছো বাকি দিছো বচু এচুক দুচুক তিনডাল বাহনে ফুচু বা ফোন ধৰ বুলি কৈছে নাই এইটো ফোন ধৰিব নোৱাৰো দাদা ইয়াত নোৱাৰো দাদা ফোন ধৰ গা আগফালে কবিতা গাইছো পিছফালে খুন্দা মাৰিছে দাদা কৈ যাওঁতে গালি পাৰিছে বাবে কাৰ ফোন লগৰ ছোৱালী শংকৰ ই মাল কিন্তু বেলেগ চামৰা দেই ঘৰত গৈ আছে কলেজত গাৰ্লফ্ৰেণ্ডো বনালে ঐ ফোনটো ৰিচিভ কৰ লাউড স্পীকাৰ দে ডাঙৰীয়া জ্যেষ্ঠ ভাইটি ফোনটো উঠাও তুতুক ক হেল্ল' কেকেদা আপুনি ক'ত আছে নো এই আমি বিৰাট ডাঙৰ সমস্যা এটাত পৰিছোঁ আপুনি সোনকালে আহকচোন মই গৈ আছো ৰ ঠিক আছে দিয়ক ঐ ফোনটো কাটিলি যে কেলে কাটিলি কথা পাতি হৈ গ'ল যে কথা পাতি শেষ হৈ গ'ল গাৰ্লফ্ৰেণ্ডৰ কিবা প্ৰব্লেম হৈছে ঐ মাত না গাৰ্লফ্ৰেণ্ড আমিও চাওঁ ঐ মাত না প্লিজ আমিও চাওঁ গাৰ্লফ্ৰেণ্ড মানে আমাৰো মানে এয়াই হ'ল আৰু মানে তই ডাঙৰ হলি বুলি এয়া হ'ব নেকি আমিও চিনাকি হ'লেও অকণমান নে কি বসুদা কেকেদাই ফোন কৰিছে কি ফিলিং চাই আছা ৰিচিভ কৰ হেল্ল' বিউটি দাদাহঁতে চিনাকি হয় বিউটি কোন তুতুৰ লগৰ আইঅ দেহি আৰু লগৰ আছে মাত বিউটি তই তুতুক লৈ আহে দাদাহঁতে ধুনীয়া দাদাহঁতে চিনাকি হয় আৰু লগৰ আমাৰ সেই কমলা বসুন্ধৰী চবকে মাতি দে আহিব ঠিকে আছে ঐ কি কৰি আছা নকা কিয় খোলা খুলি বসুদা কেকেদাই যিমান পাই সোনকালে মাতিছে হয় নেকি আই কমল বল অলকছা কি হ'ল আউটা বনাইছে তোক কোৱা নাই নেকি আৰু নকবি এটা কথা কচোন তোৰতো ঘৰতো ঘৈণী আছে গাৰ্লফ্ৰেণ্ড থকা বুলি গম নাপায় পাই একো নকয় কয় মই যেতিয়া কৈছিলো ছোৱালী এজনী ভাল পাওঁ তাই কৈছে একো নহয় মোৰ আপত্তি নাই গেহেৰা প্ৰেম দেখোন আমাৰ মডাৰ্ণ দেখোন সৰুৰ পৰাই মডাৰ্ণ আমি কমল এইফালে ছাৰ আপোনালোক ইয়াতে আমি কি কৰিলো কেনেকুৱা পাইছে এতিয়াতো কবিতা শুনিব লাগিছে অথনি পৰা বহাই আমাক দিছ মালিচ আমি হৈছে গোটেইকেইটা বেহৰবাৰী পুলিচ আৰু নামাৰিব
তাৰমানে তই মানে আপুনি পুলিচ নমস্কাৰ মই কৃষ্ণ কমল খাটনীয়া বেহাৰবাৰী আউটপোষ্টৰ হেড কনিষ্টেবল কি হ'ল দুইটাই মোৰ গাৰ্লফ্ৰেণ্ডক চাওঁ ছাৰ আমাৰ ভুল হৈ গ'ল আমাক মাফ কৰি দিয়ক নাই আমাৰ ভুল হৈছে তহঁতৰ কলেজলৈ আহি এতিয়া ৰেগিং কৰ ছাৰ নাই নাই আমিনো ক'ত ৰেগিং কৰোঁ লগা হ'লে আপোনালোকে আমাক ৰেগিং ছাৰ আমি ৰেগিং নকৰোঁ নহয় কৰিলে আমি জেৰা কৰোঁ দেই ইহঁতক লৈ আহ ছাৰ আমাক ক্ষমা কৰক আমাক ভুল হৈ গ'ল ছাৰ আৱাজ ছাৰ মোক লাগিলে মাৰি পেলাওক ছাৰ মই ইয়াৰ কবিতা নুশুনো শুনিব লাগিব শুনিব লাগিছে আৰু বনাইছো ছাৰ মোক লাগিলে মাৰি পেলাওক ইয়াৰ কবিতা নুশুনো কিয় নুশুনিছো ইমান কষ্টকে বনাইছো ঘৰ গম পালে গোটেই সৰ্বনাশ হ'ব ছাৰ আমাক ক্ষমা কৰি দিয়ক ছাৰ এই ৰেগিঙৰ নামত যে তহঁতে শাৰীৰিক মানসিক অত্যাচাৰ কৰ ষ্টুডেণ্টে ছুইচাইড কৰিবলৈ ওলাইছে এইবোৰ খবৰ ৰাখিছ ছাৰ ভুল হৈ গ'ল ছাৰ ঐ কেকে ইহঁতক বুজাই থাকি লাভ নাই থানাত নি দঘৰা বজাব লাগে ছাৰ বাইদেউ আমাক মাফ কৰি দিয়ক ভুল হৈ গৈছে কাণ ধৰিছোঁ আৰু কেতিয়াও ৰেগিং নকৰোঁ ঐ তোৰ দুটাৰ কাৰণে পুৰা কলেজটো বদনাম হ'ল নে এতিয়া মাফ কৰিব লাগে হয় এটা সহায় কৰিব পাৰোঁ যিহেতু ষ্টুডেণ্ট কেছটো আমি থানালৈ নিনো প্ৰিন্সিপালৰ ওচৰলৈ লৈ যাম তেখেতে যি ডিচিশ্যন দিয়া দিব ছাৰ তেনেকুৱা নকৰিবা আমাৰ গোটেই ফিউচাৰ কেৰিয়াৰ চব নষ্ট কৰি দিব তহঁতে যে বেলেগৰ কেৰিয়াৰ ফিউচাৰ নষ্ট কৰা লৈ আহ ছাৰ মই নিনো ছাৰ মেনেজ কৰি লওক না